নমস্কাৰ, ষ্টুডিঅ'ত মই আদিত্য। আপোনালোকলৈ লৈ আহিছোঁ মই এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো খবৰ শুনিলে নিশ্চয় হ'ব আপুনিও আতংক। এতিয়া জানিবলৈ পোৱা গৈছে যে গোটেই দেশজুৰি কৰোণা নামৰ এটা ভাইৰাছে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বৈজ্ঞানিক মহলৰ পৰা খবৰ আহি পৰিছে যে এই মহামাৰীৰ উৎপত্তিস্থল চীনৰ ইউহান চহৰ। গতিকে ভাৰতৰ প্ৰত্যেকজন নাগৰিকক বচাবৰ বাবে, আপোনাক বচাবৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি ৰাতি 12 বজাৰ পৰা 21 দিনৰ বাবে গোটেই দেশতে লকডাউন অৰ্থাৎ তলাবন্ধ ঘোষণা কৰিছে। মোদী ডাঙৰীয়াৰ এই পদক্ষেপ সঁচাই প্ৰশংসনীয়। গতিকে প্ৰত্যেকজন নাগৰিকে এই ভাইৰাছটো ৰোধ কৰিবৰ বাবে এই ঘোষণা মানি চলি সকলোৱে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত বিৰত থাকে যেন। ধন্যবাদ। ঘৰত কোনোবা আছেনে? আহকচোন অকণমান ওলাই আহক। দাদা কিবা দৰকাৰ আছিলে নেকি? এতিয়াই লকডাউনৰ সময়ত চৰকাৰৰ অনুৰোধ মৰ্মে নিজৰ সামৰ্থ্য অনুযায়ী আপোনালৈ কিবা এটা ক্ষুদ্ৰ অনুদান আগবঢ়াইছোঁ। অশেষ ধন্যবাদ। চাওঁ ফটোকপি লৈ লওঁ এতিয়া। দাদা মই দুখীয়াহে, ভিক্ষাৰী নহয়। আপুনি ঠিকেই কৈছে, এওঁ দুখীয়াহে কিন্তু ভিক্ষাৰী নহয়। গতিকে আপুনি ফটো লৈ পেলাই ছ'চিয়েল মিডিয়াত আপলোড কৰি এওঁক লগতে ঘৰৰ মানুহক লজ্জিত নকৰিব। হয় বুজিছোঁ। এতিয়া দেখিছেই অক্ষয় কুমাৰে কিমান 25 কোটি টকা সাহাৰ্য হিচাপে অনুদান কৰিও একপি চেলফি লোৱা নাই। গতিকে আপুনিও তেনেকৈয়ে বুলি ভাবকচোন। দাদা এতিয়া চাওকচোন, লকডাউনৰ কাৰণে কিমান কষ্ট হৈছে। আমি কাম কৰিবলৈ গ'লেও আপোনাৰ পুলিচে পিটে। এতিয়া কাম নকৰিলে আমি চলিম ক'ৰ পৰা? এতিয়া আমাৰ বহুত সমস্যাৰ সৃষ্টি হৈছে। শুনক, মই এটা কথা কৈছোঁ, চৰকাৰে এতিয়া যি কৰি আছে জনসাধাৰণৰ লাভৰ বাবে কৰি আছে, তাৰ বেয়াটো চিন্তা কৰা নাই। আপুনি যদি মৰি থাকে তেতিয়াহ'লে পইচা ঘটি কি লাভ? তথাপিতো আমাৰ দুখীয়া নিচিনা মানুহবোৰৰ গতি হাৰাশাস্তি হৈছে, গতি বেয়া হৈছে। আপুনি যে 12 মাহ যে কাম কৰি থাকে, তাৰ কি পইচা আপুনি 2 মাহৰ কাৰণে সঞ্চয় নকৰিলে? সদায় যে গৈ থাকে, আপুনি যে এতিয়া কাম কৰিবলৈ গৈছে, তাত যদি যাওঁতে কৰোণা ভাইৰাছ যদি আপোনাৰ গালৈ বিয়পি আহে, তেতিয়া আপোনাৰতো ঘৰখন লগতে আপোনাৰ গাঁওখনো শেষ হৈ যাব। গতিকে চৰকাৰৰ নিয়ম নীতি মানি চলি ঘৰতে থাকি নিমখ ভাতে খক লাগিলে চৰকাৰক এই নিয়মসমূহ সফল কৰিবলৈ চৰকাৰৰ সৈতে হাতে হাত ধৰি আগবাঢ়ি যোৱাত সহায় কৰক। ক্ষুদ্ৰতম সাহাৰ্য আপোনালৈ আগবঢ়ালোঁ। অশেষ ধন্যবাদ। ঠিক আছে, আমি গৈ থাকোঁ। ব'লক। গৰম উঠিছে, বহিয়ে ন অকণমান চৰকাৰেনো এইবোৰ কি লকডাউন দি থৈছে। বহুত দিন হ'ল। কৰোণা মহামাৰীটোনো কেতিয়া যাব? ইফালে দেশৰ অৱস্থা নাই, ল'ৰাবোৰ ধিটিঙালি কৰি ঘূৰি ফুৰিছে, গোটেই কাম বন নাইকিয়া গোটেই। সিটো ৰূপাই পুতেক নহয়নে? ৰচোন ৰ। হয় মই ৰূপাই পুতেক ডাঙৰটো। কিবা কাম আছিলে নি? কওক। দেই এফালে আছো না, কথা এটাকে পাতোঁ। ঘৰলৈ আহে এইবোৰ মাটিয়ে বালিয়ে বহ। ঠিক আছে ককা, হ'ব মাটিতে বহিছোঁ। ইয়াতে বহো দেই। শকত মানুহ বেছি ন, গৰম উঠিছে। কেলে মাতিছিলে আমাক? বোপাইহঁতো ককা, তহঁতি গম পাইছে দেশত কি পৰিস্থিতি হৈ আছে? পাইছোঁ একদম 100% চব গম পাওঁ। আমাতকৈও তহঁতি সেইবোৰ কথা বেছিকৈ জানিব লাগে, কাৰণ তহঁতি অনুপতে হোৱাটছআপ, ফেচবুক, ইণ্টাৰনেটৰ লগত জড়িত। হয় একদম, আমি থাকোৱে আৰু হোৱাটছআপ, ফেচবুকত। আমাৰ ঘৰৰ লেখীয়া তাহাঁতি। আৰু আমি কি ককা দিনৰ এতিয়াও ৰেডিঅ'টো কি আছে, মোবাইল টিভি বুলিবলৈ আমাৰ নাই। ভালেই কৈছে আপুনি, ৰেডিঅ'টো যে জীয়াই ৰাখিছে আপুনি আকৌ মানুহৰ মাজত। এতিয়া হৈছে দেশখনৰ কথা তহঁতি চিন্তা কৰিব লাগে।
আমিও চিন্তা কৰিব লাগে কিন্তু আমি বেছি চিন্তা কৰাৰ নিচিনা হৈছে আৰু তহঁতেই ঢিটিঙালি মাৰি উৰাই দিছ তোকতো এইফালে 5,000 অহা যোৱা কৰি দেখাই দিয়ক কেনি যাওঁ কিনো কম এতিয়া এইটো এনেই যা কেনিবা লগ কৰিবলৈ যা কাৰোবাক এতিয়া সেইবোৰ নহয় এইবোৰ মই তোক ৱাৰ্ণিং দিলোঁ মোৰ যদি পদূলিৰ বিষয়ে তই যাবলৈ হ তোৰ কথা বেয়া কৰিম হাঁহি কৈছোঁ কাৰণে তই নাভাবিবি ধেমালি কৰিছোঁ বুলি মই ধেমেলীয়া একদম ৰাইট কৈছে আকৌ এইটো বেছি অকণমান ই এনেই ঘূৰিব ককা আমাৰ এইফালে নোযোৱা হ'ল যে আজিকালি তোৰ ওপলিঙাতে গ'ল সৰুৰ পৰা তোক লগ পাই আছোঁ ওপলিঙাৰ পৰা তোৰ মানে নুগুছিলে সলনি হ'ব নোৱাৰিলি তই এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছিলি নহয় এইবোৰ নক'ব আৰু সেই কি কৈছে ডাঙৰকৈ ক নুশুনে নহয় ককাই অলপ নাই দিছিলোঁ আৰু তই ঘূৰি ফুৰা কেলৈ কচোন মই ওলাই যোৱা দেখিছ জানো এইকেইদিন আগতে গৈছিলে এই যাব আকৌ আমাৰ ফালেও যাব একো নহয় এইবোৰ ইটালী হৈছে চাইনাত হৈছে তাতহে হৈছে আমাৰ ইয়াত নহয় আমাৰ ইয়ালৈ নাহে আপুনি একদম টেনশ্যন নল'ব আমাৰ ইয়াত নাহে তহঁতৰ অভুজনবোৰক বুজাই মানে মাথা বেয়া কৰি দিছে পুলিচ প্ৰশাসনে তহঁতক বুজাই শান্তি নোপোৱা হৈছে তাহাঁতি দিন ৰাত কষ্ট কৰি মেলি তহঁতক বুজাইছে তহঁতি আকৌ অকল একেটা ধান্দাতে মাথা মাৰি আছ বাদ দিয়ক একো নহয় আমাৰ ইণ্ডিয়ালৈ নাহে শুন প্ৰথম হৈছে এইটো আৱিষ্কাৰ হৈছিলে চীনত চীন দেশৰ মানুহবোৰে ভাবিছিলে সেই পৰীক্ষাৰ গাৰটোৰ পৰা আমাৰ বাহিৰলৈ নোলায় কিন্তু তাৰপিছত কি হ'ল যদি জানো গোটেই মানুহবোৰ গালৈ বিয়পিলে চীন দেশত হ'ল আমাৰ ভাৰতত ভাবিলে ভাৰতলৈ নাহে মানুহে বনভোজ খালে পিকনিক গ'ল কলেজ স্কুল গ'ল অফিচলৈ গ'ল গাড়ীত 3-4 উঠি গ'ল বাছ ফুলকৈ টেক্সি গাড়ীবোৰ চাবি দৰ্জাটোত 5-4 ওলমি যাব তেনেকৈহে এইবোৰ হ'বলৈ পালে তাৰপৰা ভাৰতৰ ভাবিলে ভাৰতত হ'ল আৰু অসমত এতিয়া নহয় আৰু অসমৰ মানুহবোৰে গোটেই ঘূৰি ফুৰিলে গাহৰি মাংস খালে ব্ৰইলাৰ মাংস খালে যি টি বস্তুবোৰ খালে বাহিৰৰ দেশৰ পৰা চালান দিয়া বস্তু শাক পাচলি খালে তাৰপিছত গোটেই অসমত বিয়পি গ'ল এতিয়া অসমত বিয়পি গ'ল শিৱসাগৰ মানুহবোৰে ভাবিছে অসমত বিয়পিলে যেতিয়া আমাৰ ইয়ালৈ নাহে আমি ঘৰতে থাকিম ওলাই মেলি গ'লেও অকণমান এনেই ঘূৰি ফুৰিম আৰু গাঁৱতে তাৰপৰা ভাবিলে আমাৰ ইয়াতো নহ'ব আমি ঘূৰি ফুৰাই ভাল হ'ব তাৰপিছত সেই বাহিৰৰ দেশৰ পৰা মানুহবোৰ আমাৰ শিৱসাগৰ জিলাত সোমালেহি মনে মনে চুৰ কৰি পলাই বুলি নহয় মানে আমাৰ চবতে সোমাল নিব চবতে সোমালে চবতে সোমাল নিজামুদ্দিনত যোৱাৰ পৰাইতো আমাৰ গণ্ডগোল এটা হ'ল এতিয়া সি ধৰ্মৰ নামত এইবোৰ কৰিবলৈ গ'ল আল্লাই বচাব এতিয়া কি হ'ল আল্লাই বচাইছে নে বিজ্ঞান যুগত এতিয়া বিজ্ঞানে বচাইছে তোৰ ৰ'দে ৰৈছে হয় নাই ফুটিব তই শকত মানুহ হ'লে এইবোৰে দিগদাৰ কিনো খোৱা তহঁতৰ মাহঁতে জানো আমাৰ সেইটো শকতে নহয় কেটেং এনেকুৱা মোৰ নিচিনা কেলে এনেকুৱা জানো এতিয়া তহঁতে মই কোৱা কথা বুজি পাইছ নাই বাৰু পাইছো এতিয়া প্ৰশাসনৰ কথাটো গম পাইছ নে নহয় প্ৰশাসনে যে জনতা কাৰ্ফিউ দিয়ে কেলে দিয়ে আমাৰ মানুহবোৰে নামানে শুন যেতিয়া আমাৰ অসমত লকডাউন ঘোষণা কৰিলে তেতিয়া গোটেই মানুহ ঘূৰি ফুৰিলে ঘূৰি নুফুৰি যদি ঘৰতে আবদ্ধ হৈ থাকিলেহেঁতেন তেতিয়া আমাৰ এই পুলিচ প্ৰশাসনে ৰোডখনত মৰিবলৈ দৰকাৰ নাছিলে নহয় পুলিচৰনো কি থানাত কাম নোহোৱা হৈছে ঢেৰ হাজাৰ কি ক'ত কি মাথা মাৰিব লাগে তাহাঁতিয়ে জানে আমি ঘৰত শুই থকাবোৰে কি জানো মোৰ এসময়ত আৰ্মি আছিল মই বুজি পাওঁ তহঁতি বুজি নাপাব পাওঁ কিমান কষ্ট হয় বাৰু ককা আপুনি কোৱা এতিয়া মই এতিয়া বুজিলোঁ এতিয়া আমাৰ মানুহৰ মাজত সজাগতাটো যে অহা নাই সজাগতা আনিবলৈ কেনেদৰে সজাগতা আনিব বাৰু কেনেদৰে মানে ইউজ কৰিব লাগিব কৰোণা মহামাৰী কওক শুন তহঁতি এতিয়া এটা মুখতো মাস্ক দেখা নাই ৰাস্তাত 3টাত জুম পাতি গৈছে মাস্ক ল'ব লাগে জেপত থাকিলে হ'ব জেপত থাকিলে হ'ব তহঁতৰ উপিঙাবোৰ নগ'লা উলিয়া মাস্ক পিন্ধিছে আৰু এতিয়া 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে তহঁতি কিমান আছ তহঁতি সেইবোৰ কাণ খাই নাই মই ক'লো বুলিহে এইডোখৰত বৰ সেইডোখৰত বৰ নহ'লেতো তহঁতৰ কাণ খাই মানে এতিয়া আপুনি আমাৰ 1 মিটাৰ ডিষ্টেঞ্চত বহাই পেলাই নি কথা কৈ আছে হয় নাই সজাগতা নীতি নিয়ম নাজানো কওকচোন কেনেদৰে ৰোধ কৰিব পাৰিম কৰোণা মহামাৰী এতিয়া কথা হ'ল কৰোণা মহামাৰী তহঁতি ৰোধ কৰিবলৈ হ'লে 1 নম্বৰতে মাস্ক পৰিধান কৰিব লাগিব মাস্ক এইটোৱে যে লগাই আছে এনেকুৱা আমি আজি এখন কিনিব লাগিব এখন 2 নম্বৰতে তহঁতি দূৰত্ব 1 মিটাৰ দূৰত্ব বজাই ৰাখিবি তোৰ দৰকাৰলৈ ঘৰৰ আত্মীয় তোৰ ভাল সম্পৰ্ক থকা মানুহেই হওক 1 মিটাৰ দূৰত্ব বজাই ৰাখিবি সেইটো 2 নম্বৰ 3 নম্বৰ কথা হ'ল হাতখন 20 মিনিটৰ মূৰে 20 ছেকেণ্ড
ডেটল নাইবা বেলেগ চাবোনে ঘঁহিবি ধুও কেতিয়াবা কেতিয়াবা কিন্তু এতিয়া আপুনি ক'লত সদায় ধুম আৰু সদায় ধুবি কেতিয়াবা কেতিয়াবা কৰিলে নহ'ব তাৰপিছত 4 নম্বৰতে হ'ল তহঁতি যে এইবোৰ দোকানত গৈ গুটকা নে কেপি সেইবোৰ খাওঁ সেইবোৰ খালে কি হয় গম পাওঁ সেইবোৰ খাই যেতিয়া পিকটো পেলাই দিয় সেই পিকটো বেলেগে যদি গছকে তালৈও কৰোণা বিয়পি হয় কাৰণ তোৰ গাত যদি কৰোণা আছে কেনেকৈ জানে মইতো নাজানো তাৰপিছত পঞ্চমত 5 নম্বৰতে হ'ল তহঁতি লগৰ এইবোৰ যে ভাগৰে যোগে আহিলে খেল এখন খেলিলি তাৰপিছত যে পানী খাই দিয় জোঠা যে খাওঁ তাৰ পৰাও বিয়পিব পাৰে এতিয়া প্ৰশাসনে যে এইবোৰ কি চুলাই সেইবোৰ যে বন্ধ কৰিছে এনেই বন্ধ কৰিছে বুলি ভাবিছ কেলে ন সেইটোৱেইটো কথা এতিয়া তহঁতি নুবুজ এই একেটা গিলাচতে যদি 5টা 6টাই যদি বাকী খাবলৈ হয় তালৈও কৰোণা বিয়পিব প্ৰশাসনক এতিয়া ভাবিছে দুখ দিছে মানুহে এই দুখীয়া মানুহবোৰে এইবোৰকে কাম কৰি চলি আছে আকৌ সেইবোৰ ভাঙিবলৈ কি দৰকাৰ এতিয়া প্ৰশাসনৰ গাত দুখ নাই কাৰণ তাহাঁতি আমাৰ মানুহবোৰক বচাবলৈ এইবোৰ কাম কৰিছে এই জোঠা খাই কৰোণা বিয়পোৱাতকৈ তাহাঁতি মানুহ কেইদিনমান জীয়াই থাকক দেশখন শান্তিত থাকক সেইকেইটা মৰিলে মৰি যাওক বেলেগ অসমখনকতো ৰক্ষা কৰক দেশখনকতো ৰক্ষা কৰক বুজি পাইছনে বাৰু ককা বৰ গৰম ঠাণ্ডা পানী অকণ দিব নি গৰম পানী এগিলাচ লৈ আহা গৰম পানী কেলে তহঁতক বুজাই মই নোৱাৰিছোগৈ আৰু এতিয়া কৰোণা মহামাৰীৰ সময়ত ঠাণ্ডা পানী নহয় গৰম পানী খাবি বীজাণুমুক্ত হয় বুজি পালি জানো মুক্ত হয় গৰম পানী হাঁচি এটা আহিছো বগে হাঁচিটো আহিলে কাৰণে এতিয়া মুখলৈকে মাৰিছো এনেকৈ মাৰিবি পটককৈ গুচিয়ে গ'ল আৰু তেনেকৈ হাঁচি মাৰিবি ককা এতিয়া কৰোণা মহামাৰীৰ লক্ষণকেইটা কওঁ আমি এতিয়া মানে ভালকৈ নাজানো আপুনি জানে যদি অলপ বুজাই দিয়কচোন ভালকৈ শুন কওক জ্বৰ কাহ মূৰ বিষ পানী লগা ডায়েৰিয়া নিমনিয়া এইবোৰ হৈছে তোৰ মূল লক্ষণ আৰু এটা হৈছে বমি আৰু আছে মই ৰেডিঅ'ত শুনা ভালকৈ নাজানো তহঁতি কাম এটা কৰিবি তহঁতৰ ওচৰত এণ্ড্ৰইড মোবাইল আছেই সেই তাত ইউটিউবলৈ যাবি তাত কৰোণাৰ পৰা কেনেকৈ সজাগ হ'ম বা কৰোণাৰ লক্ষণসমূহ তাত ইউটিউবত চাৰ্চ কৰি দিবি তাৰপিছত ওলাই পৰিব ধুনীয়াকৈ গোটেই ঘৰৰ মানুহকো দেখুৱাবি তহঁতিও চাবি তাৰ পৰাই তহঁতি সজাগ হ'ব লাগিব বাৰু ককা বহুত কথা পাতিলোঁ আজি আমি এফালে যাবলৈ আহিছিলোঁ আমি এতিয়া যাওঁগৈ আৰু আমনি না লগাব তহঁতি গম পাইছোঁ কামোৰ পাইছোঁ তেনেকৈ নক'ব শুন মই যি কথা ক'লোঁ ফটোৱামি বুলি নলয় ভালকৈ মনত ৰাখিবি হিচাপ মতে চলিবি বছ আৰু এতিয়া ঘৰলৈ যাবি চিধা যা উঠ চিধা ঘৰত যাবি যা আৰু তই যা তোৰ জোতাযোৰ খুলি লাগিব ন